হেল্ল' ভিউৱাৰ্ছ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ কেৰাহীত আৰু সাধাৰণ চাহ খোৱা কাপ আৰু ষ্টীলৰ গ্লাছ ব্যৱহাৰ কৰি বনোৱা এটা টেষ্টি কেকৰ ৰেচিপি। কেকটো বনাওঁতে অকণমান সময় লাগে, কিন্তু বহুত ইজি হয়। চাওঁচোন আহক ইয়াক কেনেকৈ বনাব পাৰি। কেকটো বনাবলৈ আমি প্ৰথম এখন কেৰাহীত এনেদৰে অলপ নিমখ আৰু ষ্টীলৰ ষ্টেণ্ড এডাল দি ল' ফ্লেমত ঢাকনখন মাৰি 10 মিনিট সময় ৰাখি ল'ম। এতিয়া আমি এখন ডাঙৰ চেকনি লৈ ইয়াতে দিছোঁ 1 কাপ ময়দা, এচামুচ বেকিং পাউডাৰ, আধা চামুচ বেকিং সোডা, অকণমান নিমখ আৰু এইখিনি প্ৰথমতে আমি এনেকৈ চালি ল'ম। 3বাৰমান চালিব লাগিব। এনেদৰে কৰিলে আমাৰ ময়দাখিনিৰ ভিতৰত এয়াৰটো সোমাই যায় আৰু কেকটো সফ্ট হয়, গতিকে চালি ল'ব 3বাৰমান। এতিয়া মুৰ্গীৰ ডিম দুটা লৈছোঁ আৰু মিডিয়াম স্পীডত ইলেক্ট্ৰিক ব্লেণ্ডাৰ দি ভালকৈ ফেটি ল'ম, যেতিয়ালৈকে মিক্সাৰটো ক্ৰিমি হৈ নাযায়। আপোনালোকে হাতেৰেও ফেটিব পাৰে, কিন্তু তেতিয়া অলপমান সময় লাগিব। এয়া চাওক, কালাৰটো একদম লাইট হৈ গ'ল আৰু ধুনীয়া ক্ৰীমৰ দৰে হৈ গ'ল। এনেদৰে ভালকৈ ফেটি ল'ব, তেতিয়া আমাৰ কেকটো একদম স্পঞ্জি হ'ব। ইমানখিনিলৈকে ফেটিলে হৈ যাব। দেখিছে কিমান ক্ৰীমি হৈছে। এতিয়া ইয়াতে ভেনিলা এচেঞ্চ 1 চামুচ দিছোঁ আৰু আধা কাপতকৈ কম চেনি দিছোঁ। আপোনালোকে যদি মিঠা ভাল পায় তেনেহ'লে আৰু অলপ চেনি দিব, ফুল আধা কাপ দিব পাৰে, কিন্তু মই অলপমান কমকৈ দিছোঁ। এতিয়া আকৌ এইখিনি মিডিয়াম স্পীডত আমি ফেটি ল'ম। আপোনালোকে জোখ লওঁতে এটা কথা মনত ৰাখিব যে যদি চাহ খোৱা কাপেৰে জোখ লয়, সেই একেটা কাপেৰেই আপোনালোকে গোটেই জোখখিনি মিলাই ল'ব, নহ'লে জোখবোৰ নিমিলে, কাৰণ বেলেগ ব্ৰেণ্ডৰ কাপবিলাকৰ বেলেগ বেলেগ চাইজ থাকে। এতিয়া আমি ইয়াতে তেলখিনি দি এনেকৈ ফেটি থাকিম। বেকিঙত এটা ৰুল আছে যে আপোনাৰ যিমানেই জোখখিনি সঠিক হয়, সিমানেই বেকিংটো ভাল হয়। সেইবাবে যিমান পাৰে সঠিক জোখ দিব, তেতিয়া আপোনালোকৰ কেক বহুত ধুনীয়া হ'ব। এতিয়া ইয়াতে অলপ অলপকৈ চালি থোৱা ময়দাখিনি দিম। 4বাৰমান দিম মই। অলপ অলপ দি মিক্স কৰিম। এইখিনি আমি আকৌ ব্লেণ্ড নকৰোঁ। ব্লেণ্ড কৰিলে কি হ'ব, আমাৰ কেকটো টান হৈ যাব, কাৰণ ইয়াত ময়দা আছে। সেইকাৰণে আমি জাষ্ট এনেকৈ মিক্স কৰিলেই হ'ব গোটেই বস্তুখিনি। অলপ অলপকৈ দি এনেদৰে মিক্স কৰি ল'ব। এইখিনি মিক্স কৰোঁতে এটা চাইডেই মিক্স কৰিব, তেতিয়া মিক্সিংটো ভাল হয়। এনেদৰে কম কমকৈ দি মিক্স কৰি থাকিব। আপোনালোকে বাৰু মোৰ শ্বাহী পনীৰৰ ৰেচিপিটো চালেনে? যদি নাই চোৱা তেনেহ'লে চাবচোন, সেইটো বহুত ভাল পাব আপোনালোকে খাই। মই একদম সাধাৰণভাৱে বনাইছোঁ, কিন্তু টেষ্টটো একদম ৰেষ্টুৰেণ্টৰ দৰেই হৈছে। মই ইয়াতে আপোনালোকক ছাজেশ্যনত লিংকটো দি দিম, সেইটো নাই চোৱা যদি এবাৰ সেইটোও চাব। আপোনালোকে মোক ইনষ্টাগ্ৰামতো ফ'ল' কৰিব পাৰে। মোৰ ইনষ্টাগ্ৰাম আইডিটো হৈছে ফুড ফৰ ইউ বাই লিছা, আৰু লগতে মোৰ ফেচবুক পেজখনো লাইক কৰি দিব। তাতে মই আপকামিং যিবিলাক ৰেচিপি থাকে তাৰ এটা প্ৰিভিউ দি থাকোঁ। আপোনালোকে গতিকে আইডিয়া এটা পাই যাব নেক্সট মই কি ৰেচিপি দিম। এইখিনি আমাৰ ভালদৰে মিক্স হৈ গ'ল। এতিয়া ইয়াতে গাখীৰ দিম। মই গাখীৰ 3 ভাগৰ 1 ভাগ লৈছোঁ, কিন্তু গোটেইখিনি নিদিওঁ। যিমান দৰকাৰ হয় সিমানহে গাখীৰ দিম। গাখীৰ অলপ অলপ দি এনেদৰে মিক্স কৰিম। আকৌ লাহে লাহে মিক্স কৰিম।
ইয়াৰ কনসিস্টেন্সিটো ভালদৰে মন কৰিব আপোনালোকে ওপৰৰ পৰা পেলাই দিলে ৰিবনডালৰ নিচিনাকৈ পৰিব লাগিব সেইটো ৰিবন লাইক কনসিস্টেন্সি বুলি কয় হিমানখিনি কনসিস্টেন্সি আহিলে হৈ যাব বেছি গাখীৰ দিলে পাতল হ'ব তেতিয়া আমাৰ কেকটো কিন্তু ভাল নহ'ব আৰু কম গাখীৰ দিলেও আমাৰ কেকটো টাইট হ'ব এতিয়া এনেদৰে দুভাগ কৰি ললো এই ভাগত আমি কোকো পাউডাৰ দিম ডাঙৰ চামুচেৰে 2 চামুচ কোকো পাউডাৰ দিছো এতিয়া এইখিনি আকৌ মিক্স কৰি লম মিক্সাৰটো এতিয়া যথেষ্ট ডাঠ হৈ গ'ল সেইকাৰণে ইয়াতো অলপমান গাখীৰ দিব লাগিব একেটা কনসিস্টেন্সিয়ে লাগিব যদি আমাৰ মিক্সাৰ দুটা বেছি পাতল হয় তেনেহলে আমি লেয়াৰছখিনি ভালকে নেপাম ডাঠ হলেও লেয়াৰটো ভালকে নেপাম সেইকাৰণে দুইটাৰে কনসিস্টেন্সি ৰিবন টাইপত কৰিব আৰু একে ৰাখিব এতিয়া আমাৰ চকলেট মিক্সচাৰটো ৰেডি হৈ গ'ল ইয়াৰো কনসিস্টেন্সি ৰিবন নিচিনাই হৈছে মই গাখীৰ গুটেখিনি ব্যৱহাৰ নাই কৰা ইয়াৰে আধা মানহে মোৰ ব্যৱহাৰ হ'ল আপোনালোককো যিমান দৰকাৰ সিমানে ব্যৱহাৰ কৰিব বেছিকে গাখীৰ নিদিব হেতু মনত ৰাখিব নহলে আমাৰ মিক্সচাৰটো পাতল হৈ যাব এতিয়া মই এটা চাহ খোৱা কাপ লৈছো এটো সাধাৰণ আমি চাহ খোৱা কাপ যিবোৰ হেনেকুৱাই হয় তাক মই চাৰিওফালে ভালদৰে ৰিফাইন অইল দি ব্ৰাছ কৰি লৈছো এনেকৈ ব্ৰাছ কৰি ল'ব লাগিব নহলে কেকটো লাগি ধৰিব মই দুইটা মিক্সচাৰত সমান সাইজৰ দুখন চামুচ লৈছো এতিয়া এচামুচ ইয়াৰে দিম তাৰ পাছত চকলেট মিক্সচাৰটো এচামুচ দিম এনেদৰে অল্টাৰনেটলি এবাৰ ভ্যানিলা মিক্সচাৰটো দিব লাগিব এবাৰ চকলেট মিক্সচাৰ দিব লাগিব এনেদৰে মিক্সচাৰ দি আমি কাপটো আধা হোৱালৈকে ফিল কৰি লম বেকা বেকিকে পৰিলেও একো নাই দেখিবলৈ পাছত ভালেই হয় এতিয়া সৰু চামুচেৰে লৈছো মই কাৰণ ডাঙৰ কিখনে লবলৈ অকমান দিগদাৰ হয় সেইকাৰণে সৰু চামুচেৰে লৈ ওপৰৰ সৰু লেয়াৰ কেটা বনাম এনেদৰে অল্টাৰনেটকে দি বনাই যাব আপোনালোকে বেকা বেকি হলে বা অলপমান কাখত পৰিলেও একো কথা নাই এতিয়া ইয়াত ওপৰত ফ্লাৱাৰ ডিজাইনটো বনাম তাৰ কাৰণে মই এডাল টুথপিক লৈছো আৰু এনেদৰে বাহিৰৰ পৰা ভিতৰলৈ টানি দিছো অপজিট সাইডৰ পৰা এনেকৈ টানিছো এনেদৰে টানি যাম দেখিছেনে ফুল এপাহ বনিছে আৰু এনেকৈ অপজিটকে টানি যাব লাগিব এতিয়া মাজত যোনখিনি আছে সেইখিনি মই কি কৰিম
টুথপিকডাল লৈ বাহিৰলৈ টানি দিম। এনেদৰে চাব দেই, এনেদৰে বাহিৰলৈ টানি দিম। এতিয়া ডিজাইনটো আৰু ধুনীয়া হৈ যায় দেখিবলৈ। ধুনীয়া লাগিছে ন? এই কেকটো দেখিবলৈও বহুত ধুনীয়া হয়, খাবলৈও বহুত টেষ্টি হয়। আপোনালোকে বনাই চাব। এপাহ ধুনীয়া ফুল হৈ গ'ল। এতিয়া একেধৰণেই আমি ষ্টীলৰ গ্লাছটোত কৰি ল'ম। ষ্টীলৰ গ্লাছটো মই ৰিফাইন অইল দি ব্ৰাছ কৰি লৈছোঁ ভালদৰে। আৰু ইয়াতো একেদৰেই আমি কৰি ল'ম, অল্টাৰনেটকৈ লেয়াৰ্ছবোৰ দি যাম। আপোনালোকে বাৰু মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পায় মোক কমেণ্ট কৰি জনাবচোন। আৰু মোৰ ৰেচিপি কিবা ট্ৰাই কৰিলে মোক ইনষ্টাগ্ৰাম নহ'লে ফেচবুকত পঠিয়াই দিব, আৰু নহ'লে মোৰ জিমেইলত পঠিয়াই দিব পাৰে। আইডিটো মই ডেছক্ৰিপশ্যন বক্সত দি দিম। মই মানে একচুৱেলি কিবা এটা প্লেন কৰি আছোঁ, কি প্লেন কৰিছোঁ সেইটো পাছত ক'ম বাৰু। গতিকে ট্ৰাই কৰিলে প্লিজ মোলৈ পঠিয়াবলৈ নাপাহৰিব। এই কেকটোত লেয়াৰ্ছবোৰ বনাই থাকোঁতে অকণমান সময় লাগে, কিন্তু একদমেই ইজি হয়। সময় লাগিলেও কিন্তু কেকটো দেখিবলৈ বহুতেই ধুনীয়া হয়। সেইকাৰণে আপোনালোকে বনাই চাব। আৰু যদি কেনেবাকৈ আপোনালোকৰ চকলেট মিক্সচাৰটো কমি যায়, তেনেহ'লে অলপমান আমাৰ যিটো প্লেইন মিক্সচাৰ আছে তাৰ পৰা দি আকৌ মিলাই ল'ব। এতিয়া ইয়াতো একেধৰণেই আমি ফ্লাৱাৰ ডিজাইনটো বনাই ল'ম। অপজিট ছাইডৰ পৰা বাহিৰৰ পৰা ভিতৰলৈ টানিব প্ৰথমতে। আমি 8ডাল আঁচ টানিম বাহিৰৰ পৰা ভিতৰলৈ। আৰু বাকী থকাখিনি আমি ভিতৰৰ পৰা বাহিৰলৈ টানি দিম। এনেদৰে হৈ গ'ল আমাৰ গ্লাছত দিয়া কেক। মই 2টা গ্লাছৰ দিছোঁ আৰু 2টা এনেকৈ চাহ খোৱা কাপত দিছোঁ। এটাত অকণমান মোৰ মিক্সচাৰটো কমিছে চাহ খোৱা কাপত। এতিয়া এইখিনি কেৰাহীত 35-40 মিনিটমান ৰাখি বেক কৰি ল'ম। আমাৰ এয়া বেক হৈ গ'ল। ঠাণ্ডা হ'লত মই এনেদৰে চুৰিৰে ছাইডটো অকণমান স্ক্ৰেপ কৰি দিছোঁ। আৰু ইয়াক এনেকৈ ঢকিয়াই দিম, তেতিয়া ওলাই আহিব কেকটো ধুনীয়াকৈ। সেয়া আমাৰ ওলাই আহিলে কেকটো। কেককেইটা কিমান স্পঞ্জি হৈছে চাওক। এনেদৰে মই হেঁচি দিছোঁ, আকৌ আগৰ জেগালৈ উঠি আহিছে। এইটো কাপত বনোৱাটো। এতিয়া গ্লাছত বনোৱাটোও দেখাইছোঁ। মই এনেকৈ জোৰেৰে হেঁচি দিছোঁ, আকৌ আগৰ জেগালৈ আহি গৈছে। বহুত স্পঞ্জি হয়, বহুত ছফ্ট হয়। আপোনালোকে নিশ্চয় বনাই চাব। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব। তেনেহ'লে আকৌ লগ পাম এটা নতুন ৰেচিপি লৈ। আজিলৈ আহোঁ। থেংক ইউ।